নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান সম্প্ৰসাৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ কেবিনেট মিনিষ্টাৰসকলৰ নাম আৰু সিহঁতক কোনটো বিভাগ দিয়া হৈছে সেই বিষয়ে আলোচনা কৰিম। তো আমাৰ কেবিনেট মিনিষ্টাৰ যিটো গঠন কৰা হ'ল 2021 নতুনকৈ, আৰু কাক কোনটো দপ্তৰ বা বিভাগ দিয়া হৈছে সেই সম্পৰ্কে আলোচনা কৰোঁ আহা। নৰেন্দ্ৰ মোদী, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী 2014 চনৰ পৰা হৈ আছে আৰু 14 নম্বৰ প্ৰধানমন্ত্ৰী। তো প্ৰাইম মিনিষ্টাৰ এণ্ড অলছ' ইন চাৰ্জ অফ মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভিয়েন্স এণ্ড পেনশ্যনছ, ডিপাৰ্টমেণ্ট অফ অট'নমিক এনাৰ্জি, ডিপাৰ্টমেণ্ট অফ স্পেচ, অল ইম্পৰ্টেণ্ট পলিচি ইছ্যুজ এণ্ড অল আদাৰ পৰ্টফলিঅ নট এলটেড টু এনি মিনিষ্টাৰ। এইটো হ'ল প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ। অমিত শ্বাহ, মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ কৰ্পৰেশ্যন। এই দুটা দপ্তৰ বা বিভাগৰ দায়িত্ব দিয়া হৈছে অমিত শ্বাহক। আগতে ই হোম মিনিষ্টাৰ আছিলে, এতিয়াও আছে, কিন্তু আৰু এটা নতুনকৈ ইয়াক দায়িত্ব দিয়া হৈছে। মিনিষ্টাৰ অফ কৰ্পৰেশ্যন, নীতিন জয়ৰাম গডকৰী, মিনিষ্টাৰ অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ। নিৰ্মলা সীতাৰমণ, মিনিষ্টাৰ অফ ফাইনেন্স এণ্ড Minister of Corporate Affairs. Narendra Singh Tomar, Minister of Agriculture and Farmer Welfare. Subramaniam Jaishankar, Minister of External Affairs. Arjun Munda, Minister of Tribal Affairs. Smriti Zubin Irani, Minister of Women and Child Development. Piyush Goyal, আগত ৰেল মন্ত্ৰী আছিলে, এতিয়া মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন, মিনিষ্টাৰ অফ টেক্সটাইল। ধৰ্মেন্দ্ৰ প্ৰধান, তেওঁ দেশৰ নতুন শিক্ষামন্ত্ৰী, মিনিষ্টাৰ অফ এডুকেশ্যন এণ্ড মিনিষ্টাৰ অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰেনিয়ৰশ্বিপ। তেওঁক নতুন দেশৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। প্ৰহ্লাদ যোশী, মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ কোল এণ্ড মিনিষ্ট্ৰী অফ মাইন্স। নাৰায়ণ টেটুৰানে, মিনিষ্টাৰ অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰেনিয়ৰ্ছ। সৰ্বানন্দ সোণোৱাল, মিনিষ্টাৰ অফ পোৰ্ট, শ্বিপিং এণ্ড ৱাটাৰৱেজ এণ্ড মিনিষ্টাৰ অফ আয়ুষ। মুক্তাব আব্বাছ নকভী, মিনিষ্টাৰ অফ মাইনৰিটি এফেয়াৰ্ছ। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ, মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এমপ্লয়মেণ্ট। গিৰিৰাজ সিং, মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্ট এণ্ড মিনিষ্টাৰ অফ পঞ্চায়ত ৰাজ। জ্যোতিৰাদিত্য এম শচীন্দা, মিনিষ্টাৰ অফ চিভিল এভিয়েশ্যন। ৰামচন্দ্ৰ প্ৰসাদ সিং, মিনিষ্টাৰ অফ ষ্টিল। অশ্বিনী বৈষ্ণৱ, মিনিষ্টাৰ অফ ৰেলৱে, মিনিষ্টাৰ অফ কমিউনিকেশ্যন এণ্ড মিনিষ্টাৰ অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকনলজি। প্ৰসুপতি কুমাৰ পাৰস, মিনিষ্টাৰ অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী। গজেন্দ্ৰ সিং শেখাৱত, মিনিষ্টাৰ অফ জল শক্তি। কিৰণ ৰিজিজু, মিনিষ্টাৰ অফ ল' এণ্ড জাষ্টিছ। আগতে ক্ৰীড়া মন্ত্ৰী আছিলে, খেলা ধূলাৰ। ৰাজকুমাৰ সিং, মিনিষ্টাৰ অফ পাৱাৰ এণ্ড মিনিষ্টাৰ অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি। হৰদীপ সিং পুৰী, মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ এণ্ড মিনিষ্টাৰ অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। তাৰ নতুন পেট্ৰলিয়াম মন্ত্ৰী। মিনিষ্টাৰ অফ মনসুখ মাণ্ডাভিয়া, মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ। তেওঁ দেশৰ নতুন স্বাস্থ্যমন্ত্ৰী। মনসুখ মাণ্ডাভিয়া। ভূপেন্দ্ৰ যাদৱ, মিনিষ্টাৰ অফ ইনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ এণ্ড মিনিষ্টাৰ অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট। মহেন্দ্ৰ নাথ পাণ্ডে, মিনিষ্টাৰ অফ হেভি ইণ্ডাষ্ট্ৰী। পুৰুষোত্তম ৰূপালা, মিনিষ্টাৰ অফ ফিচাৰিজ, এনিমেল হাজবেণ্ডাৰী এণ্ড ডেয়াৰিং। জি কিষাণ ৰেড্ডি, মিনিষ্টাৰ অফ
Culture, Minister of Tourism, and Minister of Development Northeast Region. Anurag Singh Thakur, Minister of Information and Broadcasting and Minister of Youth Affairs and Sport. Aru Minister of State Independent Search, Rao Indrajit Singh, Minister of State Independent Search of Minister of Statistic and Program Implementation, Minister of State Independent Search of Minister of Planning and Minister of State in Ministry of Corporate Affairs. তাক বহুত কেইটা দায়িত্ব দিয়া হৈছে। ই ইণ্ডিপেণ্ডেন্স চাৰ্জ মিনিষ্টাৰ হয় ষ্টেটৰ। তো তেওঁৰ নাম হ'ল ৰাও ইন্দ্ৰজিৎ সিং। আৰু এজন আছে, ইয়াৰ নাম হ'ল ডক্টৰ জিতেন্দ্ৰ সিং, মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেন্ট চাৰ্জ অফ দি মিনিষ্ট্ৰী অফ ছায়েন্স এণ্ড টেকনলজি, মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেন্ট চাৰ্জ অফ দি মিনিষ্ট্ৰী অফ আৰ্ট ছায়েন্স, Minister of State in the Prime Minister's Office, Minister of State in the Ministry of Personnel, Public Grievance and Pensions, Minister of State in the Department of Atomic Energy, and Minister of State in the Department of Space. বহুত কেইটা দায়িত্ব দিয়া হৈছে। এইবিলাক মিনিষ্ট্ৰী অফ ষ্টেট হয়, ইণ্ডিপেণ্ডেন্ট চাৰ্জ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।